নমস্কাৰ আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে হিউৱেন-চাং অসমলৈ অহাৰ সময়ৰ কামৰূপ ৰজা কোন আছিল উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন আপোনাৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মন হিউৱেন-চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন পিছৰটো প্ৰশ্ন হৈছে আহোম সাম্ৰাজ্যৰ শেষ ৰজা স্বৰ্গদেউ কোন আছিল উত্তৰ পুনৰ্নন সিংহ পিছৰটো প্ৰশ্ন হৈছে কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল উত্তৰ 1961 চনত 1961 চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল পিছৰটো প্ৰশ্ন হৈছে কেতিয়া অসমত ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল উত্তৰ 1882 চনত 1882 চনত ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল পিছৰটো প্ৰশ্ন হৈছে কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল উত্তৰ 1921 চনত 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল পিছৰটো প্ৰশ্ন হৈছে অসম বিধানসভাৰ অধ্যক্ষ কোন উত্তৰ বসন্ত দাস অসম বিধানসভাৰ অধ্যক্ষ হ'ল বসন্ত দাস পিছৰটো প্ৰশ্ন হৈছে অসম এছ'চিয়েশ্যন কোন চনত গঠন হৈছিল উত্তৰ 1903 চনত অসম এছ'চিয়েশ্যন 1903 চনত গঠন হৈছিল পিছৰটো প্ৰশ্ন হৈছে অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল উত্তৰ 1823 চনত 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল পিছৰটো প্ৰশ্ন হৈছে অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ চুকাফা অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চুকাফা আৰু আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে মুছলমানসকলে কোন চনত প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল উত্তৰ 1206 চনত 1206 চনত মুছলমানসকলে অসমক প্ৰথমবাৰ আক্ৰমণ কৰিছিল চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ আগতীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ আজিলৈ ইমানেই